হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ। আজি এখন আমি ধুনীয়া ঠাইলৈ ফুৰিবলৈ যাম। সেই ঠাইখন চাৰিওফালে পাহাৰ আৰু গছ গছনিৰে আৱৰি থকা হয়। সেই ঠাইখনত ইমান ধুনীয়া এখন গাঁও আছে। সেই গাঁৱলৈ আমি আজি ফুৰিবলৈ যাম। সেই গাঁৱৰ মানুহবিলাক কেনেকুৱা হয়, কি হয়, আমি আপোনালোকক দেখুৱাই যাম। বলকচোন আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই জেচু মাতি আছো দেউতা ক'ত যাবা তুমি আজি ক'ত যাবা কোৱাচোন ক'ত যাবা এইফালে চোৱাচোন এবাৰ হাই আদৰ্শ বাছ কি নাম বাবা? তোমাৰ নাম কি বা? চিৰি আৰু বসুমতাৰী কোৱা বসুমতাৰী গাঁও ধনুকা কি ধনুকা কোৱা মাৰ নাম কি? মোৰ মাৰ নাম বসুমতাৰী মতাৰী পাপাৰ নাম সমুদ্ৰ বসুমতাৰী দাদাৰ নাম বসুমতাৰী দাদা আৰু সৰু দাদাৰ নাম সৰু দাদাৰ নাম ইনোজ বসুমতাৰী ফুফু যাম না আমি ফুফু যাম না আমি এতিয়া এয়া দদৰাৰ চক আহি পালোঁ। এতিয়া দাদাই সৌৱা মিঠাই ল'বলৈ গৈছে, কাৰণ আজি আমি মামাৰ ঘৰত গৈ আছোঁ। সেইকাৰণে দাদাই অলপ মিঠাই ল'বলৈ গৈছে। ইমান গৰম, বাহিৰত ইমান ৰ'দ দিছে, মানে আচৰিত। মিঠাই লোৱা হ'ল, এতিয়া আমি গৈ আছোঁ মামাৰ ঘৰত। এয়া মামাহঁতৰ ঘৰৰ ফালে যোৱা ৰাস্তাৰ ফালে আমি সোমাই গ'লোঁ। ইমান ৰাস্তাটো বেয়া হৈছে নহয়। এয়া চোৱা, সোমায়ে একেবাৰে চাৰিওফালে সেউজীয়া পৰিৱেশ দেখিছেনে? চাৰিওফালে গছ গছনি, তাৰ মাজেৰে আমি গৈ আছোঁ। চাই থাকক সকলোৱে। এয়া চাৰিওফালে পাহাৰ গছ গছনি। গ্ৰীণ ভিলেজলৈ আহিছোঁ আজি আমি মামাৰ ঘৰলৈ। চাই থাকক সকলোৱে, ইমান গছ গছনি চাৰিওফালে সেউজীয়া পৰিৱেশ, ইমান ধুনীয়া দেখিবলৈ। পাহাৰ গছ গছনি চাৰিওফালে। আমি গৈ পাম আৰু মামাৰ ঘৰত এতিয়া। আমি এয়া মামাৰ ঘৰত আহি পালোঁ। এতিয়া সেই সৰু উৎপতীয়া ল'ৰাটো চাওকচোন কি কৰি আছে গাড়ীখনৰ লগত। একেবাৰে মানে গাড়ীখন যোৱা নাই, চলা নাই, সেইকাৰণে মানে গাড়ীখন এইফালৰ পৰা এইফালে ঘূৰি ঘূৰি চাই আছে। গাড়ীখন কিয় যোৱা নাই, কিয় মই চলাব পৰা নাই বুলি এইফালৰ পৰা ঘূৰি ঘূৰি চাই আছে। সি গাড়ীত উঠি লৈছে এতিয়া চলাবৰ কাৰণে, কিন্তু গাড়ীখন নাহে। চুইচবিলাক টিপি আছে গাড়ীত থকা, কিন্তু গাড়ীখন আগুৱাই নাহে কাৰণে সি আকৌ নামিছে, আকৌ গাড়ীখন চাইছে কিয় অহা নাই, কি হৈছে। এইফালে দাদাহঁতে বহি আছে আৰু এইজনী আইতা, সকলোৱে বহি আমি চাই আছোঁ। চোৱাচোন অকলে অকলে এইফালে আহি কি কৰি আছে মনে মনে গাড়ীখনৰ লগত। ইমান দুষ্ট দুষ্টটো কেনেকুৱা গাড়ী চলাই আছে। ইমান গৰম কাৰণে আমি বাহিৰত সকলোৱে বহি আছোঁ গছৰ ছায়াত। ইমান গৰম পৰিছে। এয়া আমি এতিয়া সকলোৱে নাৱত উঠিছোঁ। মামাহঁতৰ ফালেও বানপানী হৈছে বোলে, সেইকাৰণে নাৱত উঠিছোঁ আমি। সেইজনী নাও চলোৱাজনী হ'ল মামাৰ বাইদেউ হয়, আমাৰ ছোৱালী, আৰু এইজনী আমাৰ বৌ, আৰু এইজনী মই। আমি সকলোৱে নাৱত উঠিছোঁ। কিমান পানী হৈছে ইফালে, ইমান বানপানী হৈছিলে। সৌটো পাহাৰ, ইমান চাৰিওফালে সেউজীয়া সেউজীয়া গছ গছনি, পাহাৰবিলাক আছে। ইমান ধুনীয়া আকাশখন চাওকচোন, কি ধুনীয়া। এইফালে আগফালে বহি থকাজনী বৌ হয়, বৌৰ মুখখন দেখা পোৱা নাই বাৰু। এইজনী
अब रास्ता मिल गया खुशी का रिश्ता